चलेगा दादागिरी नहीं चलेगा काम दादागिरी नहीं चलेगा दादागिरी नहीं चलेगा दीपक देश शर्म करो शर्म नहीं है तो दुख मरो शर्म नहीं है तो दुख मरो दीपक दे दीपक दे go back Eres koro दादागिरी नहीं चलेगा दादागिरी नहीं चलेगा दादागिरी नहीं चलेगा go back দল সংগঠন মিলি আজি ইয়াত লৰিণথেপী আউটপোষ্টত আমি আহিলোঁ FIR কাগজখন দিবলৈ তপন দাস দশৰথ দাস আৰু দীপক দে এই তিনিজন ব্যক্তিক সোনকালে অতি সোনকালে এৰেষ্ট কৰিব লাগে এইটো আমাৰ দাবী আৰু আমি ইয়াত লৰিণথেপী আহিলোঁ এইটো বিষয়টো লৈ হেঁতে 6 শিডিউল মানে বুলি কৈ আছে 6 শিডিউল কি বিষয়ত আপোনালোকে মানিলে তপন দাসক মই সুধিব খুজিছোঁ 6 শিডিউল যদি আপোনালোকে মানে মাটিৰ অধিকাৰ খুজিবলৈ আপোনালোকে ক'ৰ পৰা অধিকাৰ পালে আপোনালোকে 6 শিডিউলৰ ভিতৰত মাটি খোজা অধিকাৰটো আছে নেকি আপোনালোকে চাই লওক ভালকৈ চাই লওক আৰু একবাৰ যদি এনেকা হয় আমি বহুত ডাঙৰ কৰি আন্দোলন কৰিম সকলো কাৰ্বি আংলঙৰ জাতি জনগোষ্ঠী মিলি পেলাই আপোনাৰ বৰবিলত আমি আহিম কাৰ্বি মানুহ কিমান আছে কিমান নাই সেইবিলাক আমি দেখাম আৰু দীপক দেক আমি এটা ইয়াৰ পৰা ভাবুকি দিব খুজিছোঁ আপুনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEMৰ কাৰণে উঠাব পাৰে নমাব পাৰে সেইটো কেপাচিটি আপুনি ক'ত পৰা পালে কিমান জনসংখ্যা আছে আপোনাৰ লগত ইমান দম যেন আপোনালোকে দেখাইছে কিমান ক'ত পালে এইবিলাক পাৱাৰটো আমি কাৰ্বি বাঙালী ইমান দিনৰ পৰা আমি শান্তিমতে আছোঁ কাৰ্বি আংলঙত আপোনালোকে আহি পেলাই এইটো চিটুৱেশ্যনটো ক্ৰিয়েট কৰিব বিচাৰি আছে নেকি এইটো চিটুৱেশ্যনটো ক্ৰিয়েট কৰিব নালাগে আপোনালোকে ক্ষমা খোজক আৰু ক্ষমা নুখুজিলে আমি আৰু বহুত ডাঙৰ কৰি আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ আৰু আমাৰ লগত আছে আমাৰ KSAৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আৰু ফৰম ফৰ হিলছ অট'নমাছ ষ্টেটৰ প্ৰেছিডেণ্ট কনভিনৰ আৰু ছেক্ৰেটাৰী তেখেতলোকে আছে তেখেতলোকে ক'ব আৰু 6 মিলিটেণ্ট গ্ৰুপৰ অফিচ ছেক্ৰেটাৰীকেইটা আহিছে আমাৰ লগত একেলগে আমি সকলো কাৰ্বি মানুহ জনগোষ্ঠী আজি পাৰ্টি ধৰম একো নোকোৱাকৈ আমি এই আন্দোলনটো বহাইছোঁ আমি বাইক ৰেলীটো কৰিব আহিছিলোঁ হ'লেও আমি পাৰ্মিশ্যন নোপোৱাৰ কাৰণে আমি আজি লং মাৰ্চ ৰেলীটো কৰি পেলাই আমি ইয়াত লৰিণথেপী আউটপোষ্টত আহি পেলাই এটা FIR কপি আমি দিব আহিছোঁ 3জন ব্যক্তিক এৰেষ্ট কৰিব লাগে বুলি আৰু তাৰপিছত যিখিনি কথা ক'বলৈ আছে আমাৰ জইণ্ট কনভেনাৰে ক'ব তেওঁলোকক আপুনি সুধিব পাৰে আজি আমি কাৰ্বি সন্থাৰ লগতে আৰু বহুত দল প্ৰথম কথা আমি কাৰ্বি মাটি আমি কাৰ্বি সমাজে কাৰ্বি ৰাইজে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বঙালী মাটিত কোনো কাগজ যোৱা নাই বঙালী সম্প্ৰদায়ৰ মানুহবিলাকে কি কৰিছে আমাৰ মানুহৰ তাত আমাৰ মানুহ নিজৰ ম্যাদী পট্টা থাকি কিনে তেওঁলোকে কাৰ্বি মাটিৰ ইয়াতে দখল কৰি বহি আছে বাৰম্বাৰ আমাৰ মানুহবিলাক তাত গৈ কিনে মণ্ডল SK লৈ কিনে যায় মাটিটো জুখিব খোজে কিন্তু সিহঁতে মণ্ডল SK ওপৰতে তেওঁলোকে মাৰপিট কৰিবলৈ ইচ্ছা কৰে এইবোৰ বিষয় আমাৰ লগত যেতিয়া আমাৰ ওচৰত আহি পৰি যায় তেতিয়া আমি এটা কাৰ্বি ছাত্ৰ সন্থা মানে এটা কাৰ্বি নাগৰিক হৈ কিনে আমি এটা ৰেছপনচিবিলিটি যে আমি তাত সমস্যাটো কেনেকুৱা হয় বুলি আমি তাত যাওঁ যোৱাৰ পিছত দেখা পাওঁ যে ইয়াত টোটেলি আমাৰ কাৰ্বি মাটি সিহঁতে বহি আছে এতিয়া চাওক সংবিধান কোনে উলংঘ কৰিছে বিজিআৰত তেওঁলোকে বহি আছে তাতো কাৰ্বি মানুহটো বহা নাই এইটোতো চৰকাৰৰ মাটিত কোনে বহি আছে বাঙালী সম্প্ৰদায়ৰ মানুহবিলাকে বহি আছে
কাৰ্বি মাটি এতিয়া দখল কোন কৰি আছে? বাঙালী সম্প্ৰদায়ৰ মানুহ দখল কৰিছে। কাৰ্বি মানুহ আজিলৈকে তেওঁলোককতো অত্যাচাৰ কৰা নাই। অত্যাচাৰ কোন কৰিছে? আমাৰ জেগা থাকি আমাৰ কাৰ্বি আংলং বায়ু পানী খাই কিনি আমাৰ কাৰ্বিহঁতক অত্যাচাৰ কৰিছে। কাৰ্বিসকলেতো অত্যাচাৰ কৰিব যোৱা নাই তাত। কাৰ্বিসকল মাটি য'ত বহিছে কাৰ্বিসকলৰ পাত্তা আছে, কিবা আছে, আপোনালোকে এৰি দিয়ক। কথাটো শেষ হৈ যায়। তেওঁলোকৰ একো প্ৰমাণ পত্ৰ নথকাকৈ তেওঁলোকে ইয়াত দখল কৰি বহি থকাটো এইটো কোনো যুক্তি নহয়। আৰু আমাৰ আমি কাৰ্বি ছাত্ৰ সন্থা কেতিয়াও আমি এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ, গ্ৰহণযোগ্য নহয়। হয়, আপোনালোকে যিখন আজি এখন আমাৰ পিটিশ্যন দাখিল কৰিছে, এখন আমাৰ চাওক, আপোনালোকৰ পৰ্টেল চেনেলৰ মাধ্যমত মই কিছুমান এটা বাৰ্তা মই লাভ পাইছিলোঁ। উত্তৰ পূৰ্বাঞ্চলৰ বঙালী সম্প্ৰদায় কৈছিলে তেওঁলোকে 1951ৰ আগত অহা মাত্ৰ 18টা পৰিয়াল, তেওঁলোকে আকৌ আজিৰ দিনত তেওঁলোকৰ 15,000 ভোটাৰ্ছ বুলি তেওঁলোকে ইয়াত উত্থাপন কৰে। কিন্তু 1951ৰ পৰা আজিৰ দিনত 18টা পৰিয়ালৰ পৰা 15,000 ভোটাৰ কেতিয়াবা হ'ব পাৰে নেকি? আপোনালোকে নিজে ভাবি চাওক। ইয়াত আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা ক'ব খোজোঁ, ইয়াত গোটেই বাংলাদেশীৰ পৰা অহা, ক'ৰবাত বাংলাদেশৰ পৰা অহা, ক'ৰবাত লংকা হোজাইৰ পৰা অহা, ইয়াত বাঙালী সম্প্ৰদায়ৰ মানুহবিলাকে ইয়াত বাংলাদেশীবিলাক বেছি ইয়াত ভৰ্তি হৈ আছে। সেইকাৰণে মই চৰকাৰক এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে ইয়াৰ ওপৰত আপোনালোকে ইয়াত অলপ ছাৰ্ভে কৰক। ইয়াত যোন কি হৈছে কি হোৱা নাই অথৰিটিবিলাক অলপ চোৱা চিতা কৰাটো দৰকাৰ। নহ'লে আহি থকা দিনত কিন্তু আমাৰ কাৰ্বি আংলংটো এটা ত্ৰিপুৰা বা ত্ৰিপুৰাৰ নিজৰ পৰিস্থিতি হ'বলৈ গৈ আছে।